তো নমস্কাৰ কলিজাসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ এই আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে সি এনেকুৱা এজন ব্যক্তি যিটোৰ নাম কাম সকলোৱে হৈছে ভালপোৱাৰ ক্ষেত্ৰত। তো সেইকাৰণে তেওঁৰ নামেই হৈছে লাভ গুৰু। তো আপোনাকো বহুত বহুত স্বাগতম, লগতে ধন্যবাদ, লগতে নমস্কাৰ জনাইছোঁ ইয়ালৈ অহাৰ কাৰণে, আমাৰ sarba XYZ ষ্টুডিঅ'লৈ অহাৰ কাৰণে। তোমাকো বহুত বহুত ধন্যবাদ জনাইছোঁ যে মোক ইয়ালৈ মাতি অনাৰ কাৰণে। তো নহ'লে ময়ো বেছি কথা কৈ নথকাকৈ ভিতৰলৈ আগবাঢ়ি দিওঁ ভিডিঅ'টো। তেওঁলোক বৰিং হৈ যাব পাৰে যদি মই এনেকৈ কথা কৈ থাকোঁ। তো সকলোকে কৈছোঁ প্লিজ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি। তো এইখিনিতে মই তোমাৰ অডিয়েঞ্চক কিবা এটা কৈ দিব পাৰোঁনে? নিশ্চয় ছাৰ, কৈ দিয়ক। তো মই কৈ দিওঁ তোমাৰ অডিয়েঞ্চক কিবা এটা। তো সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ, মই লাভ গুৰু। তো সকলোকে আৰু এবাৰ তেনেকৈ কৈছোঁ কি এই ল'ৰাটো বহুত মেহনত কৰি আছেগৈ, এই sarba XYZ ল'ৰাটো। XYZটো কি নামেৰে ৰাখিছে সেইটো মই নাজানো, কিন্তু সকলোৱে তাক, এই ল'ৰাটোক সকলোৱে প্লিজ ছাপোৰ্ট কৰি দিবা। বহুত মেহনত কৰিছে ল'ৰাটোক, কিন্তু ফলটো পোৱা নাই। কিন্তু মই তাক বুজাইছোঁ যে তুমি বাছ কৰি যোৱা, ফলটো আশা নকৰিবা। ফলটো মিঠা গেলা যি হ'লেও তুমি খাব পাৰিবা লাষ্টত, শেষত। তো প্লিজ সকলোৱে এই ল'ৰাজনক সকলোৱে ছাপোৰ্ট কৰি দিয়া। বহুত ছাপোৰ্টৰ প্ৰয়োজন হৈছে এই ল'ৰাজনৰ। সকলো অসমবাসী যিসকলে এই ভিডিঅ'টো চাইছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো যোনসকলে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিয়া, আৰু কেনেকুৱা ভিডিঅ'টো লাগিছে কমেণ্ট কৰি দিয়া, আৰু প্লিজ লাইক এটা কৰি দিবা। তো সেইটোৱে মই তোমাৰ অডিয়েঞ্চক কৈ থ'লোঁ, আৰু মোৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। তো মিষ্টাৰ লাভ গুৰু ছাৰ, আপোনাক সুধিবৰ কাৰণে কেইটামান মই প্ৰশ্ন কাকত বনাই থৈছিলোঁগৈ যে আপোনাক মই এনেকৈ সুধিম বুলি। তো সেইটো হৈছে প্ৰশ্ন কাকতটো, আপোনাক মই এতিয়াৰ পৰা সুধিমগৈ ইয়াৰ পৰা চাই পেলাই, হ'বনে? কি লিখি থৈ পেলাই প্ৰশ্ন সুধিবা নেকি? না তেনেকৈ নুসুধিবা। একো নাই দে, মনত যি আছে সেইটোৱে সোধা, মই সেইটোৱে উত্তৰ দিবলৈ তোমাক চেষ্টা কৰিম, তোমাৰ ৰাইজক দিবলৈ চেষ্টা কৰিম। তো একো নাই দে, ফ্ৰী যি মনত আহে সেইটোৱে সুধি ল'ব পাৰিবা। ইউ কেৰি অন। এই স্ক্ৰিপ্ট লিখিব নালাগে, মই এনেই খোলা টাইপৰ মানুহ। হ'ব দিয়ক, নহ'লে আপুনি যদি এনেই মুখেৰে সুধি দিমগৈ, মুখেৰে মানে নোচোৱাকৈ যি মনত আহে, যদি আপুনি তেনেকৈ চান্স দিছে, সেইটো ভাবিছিলোঁৱে যে আপুনি তেনেকৈ কৰিব বুলি। নহ'লে হ'ব দিয়ক, ইয়াৰ পৰাই চাই পেলাই নোচোৱাকৈ ইয়াৰ পৰা নোচোৱাকৈ আপোনাক মই সুধি দিমগৈ। তেনেহ'লে যদি আপুনি এগ্ৰী, হ'ব দিয়ক, এনেকৈ সুধিমগৈ। ৰাখি থ'ম বাৰু, ইয়াতে ৰাখি থ'মগৈ। এনেকৈ ছাৰে প্ৰশ্নৰ উত্তৰ দিব বোলে, তো এনেকৈ সুধিম ছাৰক। তো প্ৰথমতে আপোনাক ছাৰ মই সেইটোৱে কুৱেশ্যন কৰোঁ কি ভালপোৱাৰ পৰা ভাল হয়নে বেয়া হয়নে? কোনোবা ল'ৰাই ভাল হৈছে, তেনেকুৱা বেয়া হৈছে, আপোনাৰ অপিনিয়ন কি? আৰু ভাল পাই আপুনি পাইছেনে? আৰু ভালপোৱাৰ কাৰণে কি হ'ব পাৰে, তাৰ পাৱাৰ কি, অকণমান বুজাই কৈ দিয়ক বুলি আপোনাক মই অনুৰোধ কৰিছোঁ। আৰু মোৰ মানে দৰ্শকে আপোনাৰ কথা বতৰা শুনিবলৈ এতিয়ালৈকে ৱেইট কৰি আছে, ৰখি আছে। তো আপুনি বহলাইভাৱে অলপ ক'বলৈ চেষ্টা কৰক, মানে আপুনি কৈ দিব বুলি আমি সকলোৱে আশা কৰিছোঁ। আপুনি এতিয়া কৈ দিব। হ'ব নিশ্চয়। তোমাৰ প্ৰশ্নবোৰৰ উত্তৰ মই গোটেইবিলাক মিলাইখিনি দিবলৈ চেষ্টা কৰিম। এটা এটাকৈ দিলে মানে বহুত দীঘলীয়া হৈ যাব, তো শুনি যোৱা। তো চোৱা, এতিয়া তোমাৰ অডিয়েঞ্চকে মই কৈ দিওঁ, আগৰ ভালপোৱা আৰু এতিয়াৰ ভালপোৱা বহুত মাজত পাৰ্থক্য আছে। তো আমাৰ ভালপোৱাৰ দিনত তেনেকুৱা ইমানখিনি সুবিধা নাছিল এতিয়াৰ ভালপোৱাৰ নিচিনা। এতিয়া চোৱা, যদি কোনোবাই তোৰ গাৰ্লফ্ৰেণ্ডে বা বয়ফ্ৰেণ্ডে দিল্লীলৈ গৈছে, তাক তুমি এনি টাইম কণ্টেক্টত ৰাখিব পাৰিবা, ক'ত আছে কি কৰিছে পাৰা, যদি ভিডিঅ' কল কৰি চাব পাৰা। কিন্তু আমাৰ দিনত তেনেকুৱা নাছিল। তুমি তাই গ'ল আৰু যেতিয়ালৈকে চিঠি নাহে, তেনেকুৱা চিঠি হ'লেও 3-4 দিন। এতিয়াৰ 3-4 মিনিটৰ কামটো তেতিয়া 3-4 দিন লাগিছিলে এটা চিঠি পাবৰ কাৰণে। চাওক, ইমানখিনি কষ্ট হৈছিলে। এতিয়াৰ ভালপোৱা আৰু তেতিয়াৰ ভালপোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু এতিয়া তোমালোকৰ ভালপোৱাটো চোৱাচোন, এতিয়া কল কৰিলে ক'ত দিল্লী, মুম্বাই, য'ত লাগিলে সোনকালে পোৱা যায় টকা পাবলৈ। আমি এতিয়া চাওক, মোৰ নিজৰ মানুহ এজনে লগৰ এজনে দিল্লীত পঢ়িছিলে, তাক পইচা দিবলৈ বহুত অসুবিধা হৈছিল, ইয়াৰ পৰা ডাকত পঠিওৱা, তেনেকুৱা বহুত। তো চোৱা, এতিয়াৰ যুগত ATM, পাছৱৰ্ড, গুগল পে' তেনেকুৱা বহুত কিবাকিবি ওলাইছে। মই নাজানো ইমানখিনি, নিউ জেনেৰেশ্যনৰ মই লাভ গুৰু হয়, এইবিলাক টেকনিকেল গুৰু নহয়। তো লাভৰ বিষয়ে মই ভালপোৱাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। তো ভালপোৱাটো এটা পবিত্ৰ স্থান। ভালপোৱাৰ যি অন্তৰেৰে ভাল পাবতো এটা পবিত্ৰ স্থান, সেইটোক কোনেও লেতেৰা নকৰিবা বুলি মই ৰিকুৱেষ্ট কৰিছোঁ লাভ গুৰু হিচাপে। তো লাভ গুৰু সেইটোৱে হয় কি, মই ভাবিলোঁ কি এতিয়াৰ জেনেৰেশ্যনত কি মানে বহুত ব্ৰেকআপ চলি আছে এতিয়াৰ যুগত। শুনা, এতিয়াৰ যুগত বহুত ব্ৰেকআপ। তেতিয়াৰ সময়ত ইমানখিনি নাছিল, আৰু যিমানখিনি ভালপোৱা ইমানখিনি ব্ৰেকআপ
আগতে ইমানখিনি ভাল পোৱাও নাছিল, ইমানখিনি ব্ৰেকআপো নাছিল। আমি চিঠি, এতিয়া ফোন, সোনকালে গাৰ্লফ্ৰেণ্ড যিমানখিনি কাপোৰ মই নহ'লা ভিডিঅ' বনাই আছোঁ ন, মই নিজেই বল খুলি আছোঁ ইয়াৰ। তো চাওক, নিজে মানে কি হৈছে মানে যিমান কাপোৰ সলোৱাতকৈ অধিক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সলনি আছে আজিকালিৰ ছোৱালী ল'ৰাবিলাকসকলে। তো সেইটোৱেই ক'ব বিচাৰিছোঁ কি ইমানখিনি লেতেৰা নকৰিব এই জেনেৰেশ্যনটোক। এই জেনেৰেশ্যনটো মানে ভাল জেনেৰেশ্যন হিচাপে দিবলৈ চেষ্টা কৰা। তো আচল মই লাভ গুৰু হোৱাৰ কাৰণটো আপোনালোকে জানানে বা তোমালোকে জানানে? তো সেইটোৱে হ'ল কি মই আগতে মানে আগৰ পৰাই এই তেজ কাটা মানে হাত কটাটো আগতে ওলোৱা নাছিলে, তেতিয়া মই এই ট্ৰেণ্ডটো উলিয়াই দিলোঁ। কেনেকৈ? তো মই ভাবিলোঁ মোৰ প্ৰেমিকা মানে ভাল পোৱাজনীক মই প্ৰপ'জ কৰি চাইছোঁ, একচেপ্ট কৰা নাই। তো ভাবিলোঁ মানে কি হাত কাটিলে তেজ ওলাই, যদি সি মোক ভাল পাব নিশ্চয় সেইটো ট্ৰিকটো মই ভাবি ল'লোঁ। কিন্তু নিজে হাতটো কাটিব নোৱাৰোঁ ন, সেইকাৰণে কি মাংস কটা গৈ পেলাই তাৰ পৰা তেজ আনি পেলাই চিঠি মানে কি আছিলে সেইটো কাগজত একদম মানে একো নিলিখা চাফা কাগজত এই তেজৰ পৰা মোৰ নামটো আৰু তাইৰ নামটো দি পেলাই মানে লিখি পেলাই তাইক পঠিয়াই দিলোঁ। তেতিয়া তাইৰ পৰা ৰিপ্লাইটো আহিল কি লাভ ইউ টু। তো ঠিক সেইদৰে মই লাভ গুৰু হ'লোঁ তাৰ পৰা। তো হাতটো মই একো কটা নাই, হাত চাত কটা নাই, টেটু চেটু মাৰা নাই তাইৰ কাৰণে, বাছ এই ট্ৰেণ্ডটো উলিয়াই দিলোঁ। আৰু এই ট্ৰেণ্ডটো এতিয়ালৈকে ডিঙি কটালৈকে চলি গ'ল। সেই বুলি মোক বেয়া পাই নাথাকিব, বাছ মই ট্ৰেণ্ডটো হাত কটাৰ ভাল পোৱাৰ ট্ৰিকটো উলিয়াইছিলোঁ, কিন্তু ডিঙি কটাৰ ট্ৰিকটো উলিওৱা নাছিলোঁ। এতিয়া নিজে আপগ্ৰেড হৈ গৈ আছে। তো আমেজিং ছাৰ, কি ক'ম আৰু ইমানেই আপুনি বুজালে কি প্ৰেক্টিকেলি আৰু বহুত ফিজিকেলি আপুনি যি কথা ক'লে চব মাথাত সোমালেগৈ। আৰু আপুনি যিমান ভাল কাম কৰিছে আগৰ জেনেৰেশ্যন বহুত মনত কিবা এটা শান্তিৰ সৃষ্টি কৰি দিলে আপুনি। তো চাওক, মোৰ অডিয়েঞ্চেও ভাল পালে চাগে, নিশ্চয় কমেণ্ট কৰিব। আৰু কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো, ছাৰৰ এক্টিংটো মানে কি ছাৰে ইমানেই ভালকৈ বুজালে যে মোৰ মাইণ্ডত একেবাৰে ভালদৰে ছেট হৈ গ'ল। আৰু ডিঙি কটা ট্ৰেণ্ডটো সকলোৱে প্লিজ ফ'ল' নকৰিবা, সেইটো বেয়া কাম ন ছাৰ। তো ছাৰ একেলগে নহ'লে এণ্ডিংটো কৰি দিওঁ। ছাবস্ক্ৰাইব কৰিলে কিবা এটা কৈ দিয়ক। আপুনি কৈ দিলে যদি লাভ গুৰু হয় ন, তো সিহঁতে নিশ্চয় এই মোৰ অডিয়েঞ্চে আৰু কাৰোবাক শ্বেয়াৰ কৰি দিব। প্লিজ একেলগে শেষৰ কাৰ্যটো শেষ কৰি দিওঁ। তোমাৰ ষ্টুডিঅ'লৈ আহি বহুত বেছি ভাল লাগিল, আৰু তোমাৰ অডিয়েঞ্চবিলাকে নিশ্চয় ভাল পাব মই আশা কৰোঁ। আৰু একেলগে বিদায়টো দি দিওঁ। সকলোৱে ভালকৈ থাকিবা, শান্তিৰে থাকিবা, আৰু এই ডিঙি কটা ট্ৰেণ্ডটো ফ'ল' নকৰিবা। বাই বাই, সকলোকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।